বন্ধু বান্ধৱীসকল, মই আজি সেই ধামৰ এইফালে ফুৰিবলৈ গৈ আছোঁ, যিটো মানে সেইটো অসম হয়, অসমত পৰে ধামৰ এৰিয়াটো, ধামৰ ভিলেজত মই গৈ আছোঁ। যিয়ে নহওক, মই প্ৰথমতে এজন বন্ধুক মই লগ কৰিম। সেই বন্ধুজনে মোক ধামৰ গাঁওখিনি এৰিয়াখিনি দেখুৱাব, তো চাই থাকিব আপোনালোকে। আৰম্ভ কৰিছোঁ মই এতিয়া হাটগাঁৱৰ পৰা গৈ আছোঁ। ভাত খালি নাই? কোন গীতে খাই লৈ গাও চব ধুলো। ভাত খাইহে গা ধুই চোৱা লওঁ। কি যে মানুহ ইমি ভাত খাইহে গা ধুই। নহয় মই হৰি মেলা বছৰ হৈছে। ক খবৰ খবৰ ক? হা আছে। তাৰপিছত আজি আজি থাকিবা নাই আহেতো। আজি এনেকৈ পুৰা ঘূৰিবাহে আহিছোঁ, আপি চাবাহে আহিছোঁ আমি। মোক নালাগে হৰিণৰ কাৰণে। বিচৰাও কত বিচৰালো নাপায়। হাজং মানুহ বোলে একদম নাহে। চাওঁ ৰ নাবহো এখন জাঙি আমি। এইবোৰ চব হাজং মানুহৰ গাঁও, বহুত ডাঙৰ এৰিয়া হয়। ক'বলৈ গ'লে হাজং মানুহৰ গাঁও চবতকৈ ডাঙৰ এইটোৱে পৃথিৱীৰ ভিতৰত ক'ব গ'লে। চাই থাকিব। আমাৰ পৰিৱেশটো বৰ বেলেগ হ'ব বন্ধুসকল, চাই থাকিব। একদম ধুনীয়া। একদম ধুনীয়া হৈ যাব। তো ৰাভা হাছং এৰিয়াত পৰে। এইফালেও জমনি। কি আমাৰ আহি পালোঁ আমি। এইয়া হিৰ' চাইকেল। এইটো হিৰ' চাইকেল বুলি কয় নেকি? আমি লেফ্ট চাইড ঘূৰি যাম এতিয়া। লেফ্ট চাইড বুলি কয়, ধামৰ বজাৰ বুলি কয় ন? ধামৰ বজাৰ। ৰাস্তাই চাইকেল উঠা মানুহ দেখা পাই আছোঁ আমি বহুত, কিন্তু মাছ কাঢ়া নাই। চব চুপচাপ। কেমেৰাত ভয় কৰেতো মানুহকেইটা, সেইকাৰণে কেমেৰা অলপ চাইডে মাৰি দিলে হ'ল। চাইডে মাৰি দিয়া। আপোনাৰ ঘৰটো ক'ত? কাল্টিবাৰী। ক'ৰ পৰা আনিছে সাজটো? ডিষ্ট্ৰিক্ট ক'ত? ডিষ্ট্ৰিক্ট গোৱালপাৰা। থানাটো লক্ষীপুৰৰ ৰংচাই আছে। আচ্ছা ঠিক আছে। হাঁহটো বিক্ৰী কৰিব লৈছে ন? মাত্ৰা আছে না? মাত্ৰা নাই, এইটো মাতৃ আছে। মাত্ৰাহে লাগিছিল। মাত্ৰা নাই একো? মাত্ৰা নাই, মাতৃহে। মাত্ৰা ক'ত পাম এতিয়া? মাত্ৰা ক'ত ঘৰত খুলি পাব পাৰে। আচ্ছা, এইফালে কাৰোবাৰ ঘৰত থাকিব না? মাত্ৰা লাগিছিলে তো ঠিক আছে। তো বলক, হাঁহটো মাত্ৰা হাঁহ পোৱা নাই আমি। এতিয়া বেলেগৰ ঘৰত গৈ আছোঁ, মানুহৰ ঘৰত। আৰু যদি ৰাস্তাত পায় তেতিয়াহ'লে ৰাস্তাতে লৈ ল'ম। এনে ৰাস্তাটো মেলা আছে, বাটত পাম আকৌ। বাটতো আছে, ঢেৰ আছে। এইবিলাক হাঁহ ইমান হাঁহ আছে ইয়াত। এইটো কি বজাৰ? পল্টন বজাৰ ন? এইটো পল্টন বজাৰ। কি বজাৰ কয় বলতো? পল্টন বজাৰ। এই ডাঙৰি আছে আমাৰ ইয়াতে, এই পল্টন বজাৰ। এইটো গোটাই দেখুৱাম বন্ধু আপোনালোকক। ছাৰ আপুনি কি কৰি আছে ইয়াত? বহি আছা? ঠিক আছে ছাৰ। কিবা কিবি কৰিছে না? খোৱা নাই? কৰা নাই এতিয়া লকডাউন সময়। ছাৰ এতিয়া হাঁহ এটা মাত্ৰা হাঁহ লাগিছে। ক'ত পাম? মাত্ৰাটো বৰ্তমান নাপাব নেকি? এইয়া বেয়া খবৰ কিয় দে? ভাল খবৰ দে। ইয়াত নাই, মই চাইছোঁ ইয়াতে। ইয়াত খালি ছোৱালীহে, ল'ৰা লাগে না? ল'ৰা নাই। ল'ৰা হাতো নাই। ক'ত পাব? ক'ত নেকি? আছে নেকি?
মাছ কাটা কম মাছ কাটা ধুন লাগাই মাথানি মন লাগাই বেন ও লাগাই মাছ কাটা ও বাস আতা মাছ মাছ কোন কি কাটা দিন আসছে আমি সাজ পাই গেলো সাজটা চা সাজটা দেখা এইটো এতিয়া দাম বন্দোবস্ত হোৱা নাই 400 টকা খুজি আছে তো আমি কিমান দিম দিমেই আৰু মালিকক 400 টকা লাগে তো বন্ধু বান্ধৱীসকল সাজটো 400 টকাই লৈছে মানে নকমে 1 পইচাও নকমে তো ঠিকে আছে যিও নহওক লাগে যখন লৈ লৈছোঁ আৰু তো ফ্ৰেণ্ডছ মই ঘৰ আহি পালোহি মই ধামৰত যোৱা কাৰণটো হৈছে হাঁহ বিচাৰিয়ে গৈছোঁ সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিল ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব লগতে ছাবস্ক্ৰাইবো কৰি দিব যদি কোনোবাই নতুন হৈ আছে তো যিও নহওক ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ নেম্বাৰচং ধন্যবাদ